নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগত জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বায়োগ্ৰাফীৰ বিষয়ে। বন্ধু বান্ধৱীসকল, যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জুবিন গাৰ্গ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ ৰাজবংশী, কামতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই, আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী আদি, গালো, মালিয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। জুবিনৰ প্ৰকৃত নাম হ'ল জুবিন বৰঠাকুৰ। জুবিনৰ জন্ম হয় 1972 চনৰ 18 নৱেম্বৰত তুৰা, মেঘালয়ত। জুবিন গাৰ্গে গান গোৱাৰ উপৰিও কীবৰ্ড, গীটাৰ, তবলা, মেণ্ডোলিন, ডগৰ, পিয়াৰকাচন আদি বাদ্যযন্ত্ৰসমূহ বজায়। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাধাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দুতৰা, মেণ্ডোলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতি কীবৰ্ড প্লেয়াৰ। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলী গীতটোৰ বাবে জুবিনে 2007 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী এম বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰকৃত গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গাৰ্গ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰে। জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাজিৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথম চোৱাত সঘনাই ইঠাই সিঠাই বদলি কৰিবলগীয়া হৈছিল। সেয়েহে কণমানি জুবিনৰ ল'ৰালি কালছোৱা বহুত ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপিও তেওঁ নিজৰ প্ৰতিভাক পেচা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক ঘৰতে সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকে বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী, জংকী বৰঠাকুৰ আৰু পল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকীৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে।
বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।